মা বাৰীৰ লগত খেলা খেলব লাগছিল সেই হেন্দৰ লগত কোনোবা খেলা খেলা নেকি ইমান অন্য কৰে হেন্দে নহয় ৰ বেটা সিহঁতৰ লগত খেলখন খেলবা লাগবো যাবাৰ অন্য কৰি আহিছি এই নেউলা মই ভৰিত মাৰি কিনে শিক 10 দিন বহি থৈ দিম মই খেলাখন খেলবা আছে ড্ৰাইভ কৰবা আছে যো তামাম হাৰল ন সিদিনা এত মজা লাগছি দে খেলান খেলে আনটো কিদিনা হাৰে মজা লাগিলে ঐ খেলতে আজি খেলবা আছি বেটা এটা সিদিনা হাৰা দি লাজি হোৱা নাই আজি গৰু হাৰা দি কি বেচাত খেলবা আছে হাৰিম মিলি আছে আৰু দে ই হাৰা কথা ক'বা আছে চলি ইয়াত আমাৰ ই বিয়াত কৰি ডুপ্লিকেট চাইজত দেখাই নাই কি হ'ব আমাৰ ইকে আউট কৰচোন পাৰা যদি দে কিমান টকা খেলবি গো পইচাটো ন সেই মোৰ তাততো 3 টকা আছে চলি ইয়াত তাত 2 টকা আছে 7 টকা আছে মোৰ তাত 3 টকা আছে এতিয়া 2 টকা আছে 5 টকা আৰু এতিয়া 4 টকা 9 টকা হ'ল এতিয়া মিলাব বিয়াত কৰি ডুপ্লিকেট চাইজ তোৰ তাত 1 টকা আছে হায়রা কবাত পয়সা দিয়া কোনছা নেকি আমি 9 টকা খেলালাম হে ততে কি নটকা খেলা পাইছে তাৰ পৰা নটকা কোনোবাই খেলা নেকি কৈছো হেই আমি নটকা খেলা মানুহ দে কৈছো ইয়াতে বোলো নটকা খেলা মোৰ তাত 1 টকা নাই মই নিলে বোলো চতৰ তই টেনচন কিয় কৰিছে নটকা মই দিম বঢ়িয়া ঐ হৈ গেল আমাৰ নটকা খেলা ষ্টাৰ্ট কৰোঁ ওকে আমি ৰেডি ওকে জয়তে হেতেল কৰোঁ টচ কৰোঁ ঐ বান্দা নুম তই খুচৰা পইচা দি হেতেল কৰোঁ তোৰ তাত খেলা পাইছো দে মই পইচা দিম নেকি তই ৰেডি দম দি কথা কৈছা নেকি মাবাৰী চলি মুণ্ডা ছিঙি দিম ইস বেটা সি মুন্দিয়া চিঙে তই মুন্দিয়াও চিঙবা নালগে তোৰো 1 টকা নালগে বেটাত ছাৰ বেটত লগ বেপাৰটো দৌফাল্লা আকেই দেখো ভাই কেংকে চিনি পাম অলপ থুকে দেও নেকি নাংগে এতে থু দিবা দৰকাৰ নাই এটা হাৰগিটা আছে নহয় হাৰগিটা হাত থাকা আগফাল্লা খান নাথাকা আগফাল্লা তই যিহেতু গাঁৱৰ চলি তোক আশাত থাকা লাগব না আশাত নাথাকা লাগব ভালকে চাই ল'ব লাগব ৰ একবাৰ বেট ধৰিব পালি আমাৰ ভাল লাগছে মনটো আগে দে আমাক আশাত থাকা লাগব দে সেই আশাত থাকাই কৰিছি চাওঁ এতিয়া বেটিং কৰবি নে ফিল্ডিং কৰবি সৰুপে বেটিঙে কৰি আছোঁ এই নাৰকলো বেটৰ পে আদি কৰি আমি বেটিঙে কৰিম দে আমি দেশি খট্ট সুবে নলাই গেল ইবেগে চিঙৰ ওপৰত দি পিছফালে টিঙৰ ওপৰত দি গেলি আউট খেলে চিধাই লখে জৰাত ফেলো এইটো কেনেকুৱা কথা ইফালে গেলিও আউট সিফালে গেলিও আউট ইফালে গেলিও আউট চিধাই অংকে মাৰি থাকিম বাপ্পা ঐ মোৰ মাথাই ঘুচছি ৰ ইগলা নিয়ম আমি নামনো কি নাম নোয়াই কেনে করে দেখো এতই এগলা নাই আমার দুফালে গেলি আউট পিছফালে গেলি আউট সিধা তো কলমাস পার করে দি দে চলি হাত এতিয়া আমি খেলা আৰম্ভ কৰোঁ চলি হাত এটা কথা কওঁ চবে শুনিলোঁ সেন্দৰ যি কেপ্টেইন আছে নেউলা হিৰ ঠেঙত মাৰ হাতত মাৰ বুকুত মাৰ চবতে মাৰি কিনে উঠা নৰা কৰি সেন্দৰ বাকীগিলা খাৱা দোষ কাম নাই কৈছিলে ইকলে বাদে আমার তো বেট বল এখন নাই দুনিয়ার সেনতে কিন্তু দুনিয়া বেট বল লৈছে এতিয়া কি করবি জানা নাই যেনকে নহওক আমি খেলা অন্য কৰি হলেও জিকবা লাগবো যেহেতুকে আমাৰ মাহবাৰীত আছি আমি জিকবা লাগবো তো বেট বল দেনে দেবা নে তাপে মোক খেদেই গম নাপাওঁ ৰ খুদিম ৰ মই তথাপিতো আৰু যেনকে নহওক তামাম জোৰ খেলান খেলবি আৰু ড্ৰাইভ চাইভ দিবি একদম তামাম ঠেঙে চেঙে মাৰবি খেলান যেনকে ওই কিবা তামাম আলোচনা করছে নাকি না নাই ওই ভাইয়া আমার হলে বেট বল নাই বেট বল নিবে আসে দিবি না লদে নাকি গো আমার ইস্টাম আছে দে আমার ৰ কি লাগে এই বেট লাগছিলে বেট আমার নাই নহয় তন্দুরতে খেলবা আছো তন্দুর আমার পেট লাগে ইস সাঁকে বলি কেন গাবো কেনে করে এতই
আমাৰ বাট খেলা খেল পাইছা মাৰিম চলিয়াত হয় নাই যা যা লৈ যা ভিতৰত দিছ ভিতৰলি এই ষ্টেম আছে নে বন্ধুত ষ্টেম আছে যদি বহুত পতপত বহুত এনেকুৱা ফালতুমি খেলা আমি নাখাওঁ দেই বেটা আমাক ইমান সেইবুলি ভাবছে আৰু কিয় নহ'ব আমাৰ ষ্টেম এইগিলা ধুনীয়াকৈ আমি ষ্টেম হেলাগে তোক ৰ 1 মিনিট থৈছোঁ তই এই আমাৰ ইয়াতে হেলি অলপ হেৰি কৰিব লাগিবই লেট হ'বই অলপমান এই আমি অলপ আছে হেলা নাখাওঁ না সেইকাৰণে অলপ টানলোঁ ৰ 1 মিনিট ইমান পুত এই মনত নহ'ব ইমান জোৰত এতিয়া ঘূৰিব নোৱাৰোঁ মই পাঁচশ দিয়ে তালা আহিবই বাপ্পাই ওলাল দেহে ষ্টেমিকেল পুত ইমান মানে টান এই পতা নাযায় এতিয়া আৰু কি এণ্ডাল ইমান টান নাতিনে পোতা চোতা নাযায় ফলডাল ধৰি এণ্ডাল নাথে এই শিলটো লৈ আছোন যা মাৰ কিন্তু এৰে দৰে কিন্তু ক্ৰিকেট খেলা কোনো দেখা নাই ন শিল দি পিনি ষ্টেম বুকি আছোঁ বেয়া টেলেণ্ট আমাৰ আছে দে বাপ্পা ঐ কিন্তু নালি বেয়া থাকি যাব এতিয়া ঐ পচা এতিয়া আমি কৰিব লাগিব কেনেকৈ খেলা যাব লাগিব ধামটো গৈ আৰু নাযাওঁ তই আজি দিনটো সেইটো খুজিয়াই থাকবি নে বল দিবি না বা হেঁচা বল দিবি না তোৰ তাতে খুজিয়াতি উঠছি দি বল দি বৰ ঠাণ্ডা লাগছি বান্দাৰ টুপি চুপি এটা হ'লে ভাল হ'লা এখানে মাৰিল আৰু গৰুও আনবাৰ হৈছে এই তই এম্পিয়াৰ না মই এম্পিয়াৰ কোন বাউণ্ডাৰীৰ ভিতৰত পাইছোঁ এইটো কৰে আমি এগিলা নাম দে এইটো ফৰে এই হ'ব দে চিক্সেছ যোৱা হ'ব আউট নো বল ফ্ৰী হিট ই বেছি দেখি আছে ই ৰ দি আছোঁ ৰ চালা হেন্দৰ কেম্পেয়াৰ না ৰ আৰু ধৰা বলটো নবল দিবা আছে আজি দিলোঁ মই এই দেখো কেম্বা পজিশ্যনত আছে মাৰেই নেকি ফল মোক আমিও মাৰিম ৰ আমিয়ে নাথো নহয় আমিও মাৰিম আজি ফাল্লো এই তহঁতৰ কি গিলা এম্পেয়াৰ হা এই ফ'ৰ বলটো চিৰিছি আৰু সেইকাৰণে এই আউট কৰিলোঁ দুটা ষ্টেম বাগৰি আছে এইটো বলো নবল দিছি চালা তোক আজি মই দিলোঁ এক ঘোচা মাৰিম চালা নহয় ৰ এতিয়া আমি চাবি হা এতিয়া আমি এম্পিয়াৰ আনছোঁ কিনি আমি এতিয়া তাক 2 টকা দি পিনে কিনি আনছোঁ আমি কি আনিগিলা হান আমি নাজানোগিলা তই মোক গধূলি নহৰচোন কাজিয়ানটো লগে দিলোৱে এই চেঞ্চতে মই পলয় ঘৰত নাহিবা কিনি মোক চিৱা মাৰি নিদিব পাব ইয়াতে বেছি দেখি আছে একটা মাৰোঁ নেকি কি চাই তোমাৰ এক মল্লু এই হাতীটোত ইমান উজান আমিৰ বিয়াৰ মোক মল্লু দে মই আৰু খেলা নাৰখোঁ নমস্কাৰ আমি তামোলপুৰৰ গান্ধীবাৰীৰ পৰা কৈছোঁ আমি নতুনকৈ ইউটিউব চেনেল খুলিছোঁ দুটা এটা হ'ল অসমীয়া ডেকা আৰু এটা অসমীয়া ল'ৰা আমি দুইটাতে ভিডিঅ' দিওঁ ভিডিঅ' কেনে হৈছে নাজানো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ নতুনকৈ কৰিছোঁ এইকেইটা লৈছোঁ আমি আগলৈকে ভিডিঅ' বনাই যাম কেনেকুৱা আপোনালোকে ক'ব আৰু আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বোৰ সকলোৱে চাব আৰু বেল আইকনটো দবাই দিব যাতে আমাৰ প্ৰত্যেকটো ভিডিঅ' আপোনালোকে সোনকালে পায়
আৰু আমাক অকণমান সহায় কৰিব যিহেতুকে আমি নতুনকৈ খুলিছোঁ অকণমান আগবাঢ়ি যোৱাত আপোনালোকে নিজে সহায় কৰিব লাগিব আৰু ভিডিঅ'বোৰ কেনে হৈছে আমাক ক'ব ভাল বেয়া আমি ভালকৈ বনাবলৈ ট্ৰাই কৰিম যিহেতুকে এইটো ফাৰ্ষ্ট ভিডিঅ' আমাৰ নেক্সট ভিডিঅ'টো বনাওঁ আপোনালোকে দেখা পাব নেক্সট চেলাউন আমাৰ হয়নে নহয় তেনেকৈ অকণমান ভাবিলোঁ ভাবিনে ভিডিঅ'বোৰ আগলৈকে কৰি যাম ভাল বেয়া কেনেকৈ বাৰু কৈ দি অলপ নমস্কাৰ মই বিশেষ কি ক'ম সকলো ক'লেই তথাপিও কওক আমাৰ নতুন নতুন ভিডিঅ' পাবলৈ আপোনালোকে আমাৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু লগতে ওচৰত থকা ঘণ্টা বাটনটো দবাই দিব আৰু লগতে এয়া আমাৰ নতুন এটা পৰিয়াল শব্দ হৈ গৈছে এতিয়া ইহঁতক লৈ আমি এতিয়া ভিডিঅ'বোৰ বনাই যাম আৰু এইখন হৈছে পাৰ্ট 1 আৰু পাৰ্ট 2 আহি আছে কেতিয়া কৰোঁ এখন দিন বা চাই মানে অলপ বতৰ চতৰ চাই ল'ম তাৰপিছত আহি আছে আমাৰ নতুন ভিডিঅ' গাঁৱলীয়া ক্ৰিকেটৰে পাৰ্ট 2 আহিব আৰু আমি কেমেৰা আমাৰ বৰ্তমান আমাৰ কেমেৰা নাই আমি মোবাইলেৰে কৰি আছোঁ কেমেৰাবোৰ হয়তো ইমান ঠিক নহ'ব পাৰে যিমানখিনি পাৰিছোঁ ট্ৰাই কৰিছোঁ আমাৰ সৰু সৰু ল'ৰাকেইটাই আমাৰ কেমেৰা ধৰিছে বাকী এনেকৈ চবেই হেল্প কৰিছে কেনেকুৱা হয় এইখিনিয়ে ক'লোঁ চবেই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো ধন্যবাদ লাইক কমেণ্ট শ্বেয়াৰ লাইক কমেণ্ট শ্বেয়াৰ ধন্যবাদ